বহুতে বহুত বস্তু দিছিলে কিন্তু মনত ৰাখিব নোৱাৰিলোঁ। তুমি দিয়া বাঁহডালৰ কথা কিন্তু আজিও মনত থাকিব। গাইজ লুকা ভাকু খেলি আছে তলাতল ঘৰত, এটা বিচাৰি আছে। হা গাইজ ফাইনেলি টিলিঙা মন্দিৰত আছোঁ এতিয়া। দেখিব পাৰিছে পৰিৱেশ একদম। 1 বছৰ আগত আহিছিলোঁ, আগতকৈ অলপ পৰিৱৰ্তন মানে হোৱা দেখা পাইছোঁ মন্দিৰটো। তো ভাল লাগিছে, আকৌ এবাৰ আহিবলৈ ভগৱানে এইকণ সাহস দিছে। ভাল লাগিলে আহি, সকলোকে ভালে ৰাখে তাৰে কামনা কৰিছোঁ। তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আমি অকণমান ফুৰিবলৈ বুলি আহিছিলোঁ, ৰাতি আহিছিলোঁ। তো নবনালোঁ ৰাতি কিনো দেখাম বুলি, সেইকাৰণে আজি আমি আহি এতিয়া আপোনাৰ মৰ্ণিং 5:50 মান হৈছে। তো আমি এতিয়া টিলিঙা মন্দিৰত আছোঁ। টিলিঙা মন্দিৰ ওচৰতে গা চা ধুলোঁ, ধুনীয়াকৈ গা চা ধুই মেলি একদম পূৰা ৰেডি হ'লোঁ। তো এতিয়া আমি সেয়া কৰিম, একদম চাকি বন্তি জ্বলামগৈ চবে মিলি। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, একদম ধুনীয়াকৈ দেখাব চেষ্টা কৰিম। মই এইবিলাক গেংবিলাক চবে গা চা ধুলে সকলোকে দেখাই দিছোঁ। তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে, একদম টিলিঙা মন্দিৰ ধুনীয়াকৈ সকলোবিলাক দেখাব চেষ্টা কৰিম। তো আমি আহি আছোঁ চবেই মিলি টিলিঙা মন্দিৰ এতিয়া গা চা ধুই মেলি। তো একদম এইফালে গাঁৱৰ পৰিৱেশ একদম পূৰা বাগান, এইফালেও বাগান এইফালেও বাগান দেখিব পাইছে। এইফালে আপোনাৰ তিনিচুকীয়া সমষ্টিলৈ স্বাগতম। গাইজ আমি এতিয়া গৈ আছোঁ পূৰা ধুনীয়াকৈ, চাই থাকিব একদম ভিডিঅ'টো লাষ্টলৈকে দেখাব চেষ্টা কৰিম ধুনীয়াকৈ। তো আমাৰ মানুহবিলাক চব এই তাৰ ৰখি আছে একদম আগত। তো চাই থাকিব লাষ্টলৈকে ভিডিঅ'টো। বহুত দিনৰ গাড়ী দেখিলোঁ গাইজ। ৰাতিপুৱা পোৱা হৈছে আৰু পুৱাই দোকানবিলাক খোল খাইছে আৰু অলপকৈ। চবেই আমাৰ এয়া পূৰা ধুনীয়াকৈ লৈ ল'লোঁ চাকি বন্তি। আমি এতিয়া চাকি বন্তি জ্বলামগৈ আৰু সকলোৱে মিলি। মন্দিৰ খুলিছে আৰু তো চাই থাকিব ভিডিঅ'টো। পূৰা ধুনীয়াকৈ চাকি বন্তি লৈ ল'লোঁ, আমাৰ চব মানুহবিলাক ৰখি আছে। এবাৰ মন্দিৰ ভাগ, এবাৰ হৰে কৃষ্ণ ডেকা ল'ৰা চাকি বন্তিবিলাক জ্বলাই লওঁ। ফাইনেলি টিলিঙা মন্দিৰত আছোঁ এতিয়া। পৰিৱেশ একদম পূৰা চাৰিওফালে ফটো উঠাত ব্যস্ত। এই টিলিঙা কিমান কৰি আছে চাওক। 1 বছৰ আগত আহিছিলোঁ, আগতকৈ অলপ চেঞ্জ হৈছে, মানে অলপ পৰিৱৰ্তন মানে হোৱা দেখা পাইছোঁ মন্দিৰটো। তো ভাল লাগিছে, আকৌ এবাৰ আহিবলৈ ভগৱানে এইকণ সাহস দিছে। ভাল লাগিলে আহি। তো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, এইকেইটা মনোবাঞ্ছা কৰিছোঁ, এইকেইটা সকলোকে ভালে ৰাখে তাৰে কামনা কৰিছোঁ। যদি চাই থাকিব, আমি এতিয়া আকৌ ইয়াৰ পৰা ওলাই মেলি ধুনীয়াকৈ একদম শিৱসাগৰ যাম, ৰংঘৰ কাৰেংঘৰ দেখাব চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। গাইজ ফাইনেলি আমি শিৱসাগৰ আহি আছিলোঁ। তো শিৱসাগৰ আহি থাকোঁতে বাটতে
গাড়ীখন ৰখাই দিলে। তো তেল ডিপু এটা পিছফালে এখন দেখিছে, পুৰা ধুনীয়াকৈ একদম থৈ দিছে। ইয়াত গম পাইছেই চাগে আপোনালোকে, অলপ দেখাই দিলোঁ আপোনালোকক। এখন পথাৰৰ পিছফালে পুৰা ধুনীয়াকৈ ৰাখি থৈ দিছে, বনাই আছে মানে। ফটো উঠাত ব্যস্ত হৈ গ'ল, পুৰা মানুহ ভিৰ দেখিব পাইছে, পুৰা ভিৰ হৈ গ'ল। ফাইনেলি গাইজ, এতিয়া আমি তলাতল ঘৰত আহি পাইছোঁ। চাব পাৰে আগৰ দিনৰ এটা সপোন আছিল, আজি আহিব পাৰিছোঁ, আপোনালোকক অলপ দেখাব পাৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব, একেবাৰে নাপাহৰিব। দেখাই বুজাব নোৱাৰিম মানে। আমি এতিয়া দেখিব পাৰিছে আমাৰ লাগিছে এইফালে বহুতো আছে এতিয়াও। গাইজ লুকা ভাকু খেলি আছে তলাতল ঘৰত, এটা বিচাৰি আছে। হা লুকা ভাকু খেলি আছো গাইজ। এইটো বিচাৰি আছে, চাওক এইটো বিচাৰি আছে। আমি ইয়াত লুকাই আছো, ই বিচাৰি আছে এটাক দেখিলে। চাই ফাইনেলি গাইজ ঘৰ আহি পাই গ'লোঁ। তো কিমান কি দেখাব পাৰিলোঁ নাজানো, আপোনালোকে কমেণ্ট কৰি জনাব। তো যিখিনি দেখাব পাৰিলোঁ সেইখিনি কেনেকুৱা লাগিলে কমেণ্ট কৰি ক'বলৈ একেবাৰে নাপাহৰিব। এতিয়া গাইজ বহুতে বহুত বস্তু দিছিলে, কিন্তু মনত ৰাখিব নোৱাৰিলোঁ। তুমি দিয়া বাদালৰ কথাখিনি মনত ৰাখিব। আশাৰ অপেক্ষা তেওঁকে কৰিবা, তুমি অপেক্ষা মূল্য বুজি পায়। আৰু আশা কোনোবাই দিবলৈ ল'বলৈ অপেক্ষা কৰা এটা অপেক্ষা কৰা। যদি কোনোবাই কিবা এটা দিম বুলি ভাবিছিলে, তোমাৰ মনত যিটো আশা থাকি যায়, সেই আশাটো যদি দিব নোৱাৰে বা তুমি দিব নোৱাৰা, তেতিয়া বহুত আঘাত পোৱা যায়। ভিডিঅ'টো কোন ঠাইৰ পৰা চাইছে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট এটা কৰি দিব। আৰু চিনাকিবোৰেতো কমেণ্ট কৰিবলৈ পাহৰি যোৱা নিচিনাই, কমেণ্ট এটা কৰি দিবা ক'ৰ পৰা চাই আছা, তেতিয়া মোৰ ভাল লাগে। তো আজিলৈ
নেক্সট এটা ভিডিঅ' সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতি দিলে বাই বাই।